बर'फोरनि गासै नायगिरि नोंथांमोनखौ बे समाव बरायनाय जाबाय। बे समाव दं आङो बाक्सा जिल्लानि सिङाव थानाय सालबारि ओनसोलनि बासबारि बेवहाय NLFB नि आर्मि चिफ बिथां एमबाथा बिथाङा दंफैयो खरम फुजायाव आदिबासिफोरनि। बे समाव जोङो बर' खौरांनि गेजेरजों बिथां एमबाथानिफ्राय जों मिथिनानै लागोन। आच्चा, नोंथांखौ दिनै आदिबासिनि खरम फुजायाव नोंखौ आलासि महरै लाबोनायनि गेजेरजों मा फोरमायगोन? जोंथ' जोंनि बे जेनेबा BTC माबायाव बयबो गोरोबनानै जानांगौ हिसाबै दा जोंबो जेनेबा सिजफायार हिसाबै दं। बिथांमोना माबा मोनसे एग्रिमेन्ट हिसाबै फैबाय हिसाबै बिथांमोना गावसिनि एग्रिमेन्टनि खुसिजों बा माखासे खरम फुजा हिसाबै माबायाव जास्ट बिथांमोना जोंखौ नुजाथिनो बा खावलायनाय हिसाबै जों नुजाथिफैदों। बयबो जाथि जनजाथि जों बयजोंबो गोरोबलायनानै जानांगौ होननानै जों बेयाव नुजाफैनाय जादों आरो। बिथां आदिबासिफोरा मोनसे दाखालि पिस एकर्ड जानानै थांबाय, बेनि गेजेरजों माबा मोनसे फोरमायगोन नामा बिथांमोननिसिम? बेखौथ' बिथांमोना जिबादि राइट्स माबा दंमोन बे हिसाबै जेनेबा सरकारजों मा जादों बेखौ आं मोजाङै खबर लायाखै। बेखौ नै बिथां डिपुटि आर्मि चिफ माबानिफ्राय दंखायो, बिथांमोनासो बुंनो हागोन। बेवहाय बिथांमोना दिनै मा मा हाबाफारि लादों होनना फोरमायगोन नामा? बेयावथ' ओरैनो जेनेबा बे फुजा माबा हिसाबै माखासे फुजानि जुनै BTC नि सोरखौबा खावलायनाय दं बा गावसिनि सिगनेटारिफोर फैगोन। दा बे हिसाबै माने माबा खालामदोंमोन आरो। बर' खौरांनि गेजेरजों रायजो राजाफोरनिसिम मोनसे सोंलु दैखांनो नागिरदों। जिहेतु आथिखालाव NLFB आ सिजफायाराव दङ, बिथांमोना सरकारजों आथिखालाव माबायदि सावरायनाया सोलिबाय दं होननानै जों बिथां एमबाथा बिथांनिफ्राय जों मिथिना लागोन। मा फोरमायगोन? सावरायनायाथ' थिगैनो CM नि फारसे बा ओरै माबायावथ' थिगैनो दं। जोंनि बर'नि गेजेराव एसे गोनो गोथो गावजों गाव बर' लिडारफ्रा सोरबा एसे देरसिन जानो लुगैनाय, सोरबा फिसासिन जानो बानाय, बेबादियाव माने एसे माबादों आरो। बाखि बुंनांगौ जेबो गैथ'ला। बिथांमोननि डिमान्डखौ फोरमायगोन नामा जेनेबा बर' खौरांनि गेजेरजों रायजो राजाफोरनिसिम? बे डिमान्डखौ दा जों बुंथ'नो हाया। समजों लोगोसे जों CM सारजों जिरायखाङोबा फोरमायगोन। আৰু এই মানস বাসবাৰী কৰম ফেষ্টিভেলত আমি বিভিন্ন সংগ্ৰামী নেতাৰ পৰা বিভিন্ন ৰাজনৈতিক নেতাসকলক মাতিছিলোঁ। এই নেতাসকলৰ মাজত এজন বড়ো নেতা এমবাথাও আহিছে, তেওঁক আমি নথৈ ধন্যবাদ দিছোঁ। উদযাপন সমিতি তথা বিৰছা কামাণ্ডো ফ'ৰ্চৰ মই উপসেনাধ্যক্ষ হিচাপে তেওঁক বহুত ধন্যবাদ দিওঁ আৰু তেওঁ দীৰ্ঘজীৱী হওক। আৰু তেওঁলোকৰ যি চিজফায়াৰৰ কালচোৱাত তেওঁ চৰকাৰীভাৱে চুক্তি হ'ব লগা, আগন্তুক হ'ব লগা আছে, সেই চুক্তিক যাতে বড়ো জনগোষ্ঠীৰ লগতে সৰ্বাংগীন সকলো জনগোষ্ঠীৰ হকে যাতে কাম কৰাৰ ধৰণে তেওঁলোকে স্বাক্ষৰ কৰিব পাৰে। যি একৰ্ডৰ ইয়াৰ বিষয়ে কি ক'ব? আমাৰ আদিবাসীৰ মাজত 5টাকৈ সংগঠনত একত্ৰিতভাৱে আমাৰ আদিবাসী চুক্তি হৈছে। এই আদিবাসী চুক্তিৰ মূলতে আছিল আমাৰ দাবী আছিল জনজাতিকৰণ। এই জনজাতিকৰণ প্ৰথম দফাতে আমি ৰাখিছোঁ। সেই আদিবাসী চুক্তিটো যি জনজাতি চুক্তি, সেই জনজাতিৰ প্ৰথম দফাতে তেওঁলোকে শান্তি চুক্তিৰ স্বাক্ষৰ হোৱাতে পিছতে তেওঁলোকে কাৰ্যকৰী কৰাৰ কথাটো কৈছে। লগতে আদিবাসী উন্নয়নৰ ক্ষেত্ৰত, সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে অসম চৰকাৰ তথা দিল্লী চৰকাৰৰ আমাক স্বাক্ষৰ কৰিছে, যিটো একৰ্ড হৈছে। সেই একৰ্ডত তেওঁলোকে তাত একৰ্ডৰ জৰিয়তে আছে যে 1000 কোটি টকা তেওঁলোকে ডেভেলপৰ কাৰণে পেকেজ হিচাপে আগবঢ়াইছে। তাৰে লগতে আমাৰ শিক্ষাৰ ক্ষেত্ৰত বা ৰাজনৈতিক ক্ষেত্ৰতে হওক, সকলো দিশতে তেওঁলোকে আমাৰ প্ৰথম স্থান দিয়াৰ কাৰণে তেওঁলোকে এটা স্বাক্ষৰকাৰী হিচাপে আমাক ভোট দিছে। আমি আশাবাদী, যিহেতু আমাৰ 75 বছৰ পাৰ হৈ গ'ল। 75 বছৰ পাৰ হোৱাৰ সময়ছোৱাত আদিবাসী জনগোষ্ঠীবিলাক বাগানত বিশেষ ভূমিকা পালন কৰিছে। যিবিলাকে মজদুৰ আছে তেওঁলোকে অসমৰ যিটো অৰ্থনৈতিক ব্যৱস্থা, সেই অৰ্থনৈতিক ব্যৱস্থা দেশক এটা সুনাম কৰি আছে বিশ্বতে। সেই বিশ্ব দৰবাৰ কঢ়িয়াই অনাৰ পিছতো অসম চৰকাৰ তথা দিল্লী চৰকাৰে আমাক মাহীয়াৰ চকুৰে চাইছিল। কিন্তু শেহতীয়াকৈ 2022 চনৰ 15 ছেপ্টেম্বৰত যি শান্তি চুক্তি হৈছে, তাত বিভিন্ন ধৰণৰ চুক্তি হৈছে। আৰু এই চুক্তিত যিবিলাক আমাৰ আদিবাসী জনগোষ্ঠী পিছপৰা শ্ৰেণী হিচাপে থকাবিলাকক প্ৰতিটো দিশতে তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছে। যিটো আমি আশা কৰোঁ, যিহেতু BTR চুক্তিত আমি দেখিবলৈ পাইছোঁ বহু চুক্তি BTCৰ যেনেকুৱা হৈছিল তেনেকুৱা চুক্তিত BTR চুক্তিত কিছু নহয় কিছু হয়তো ৰৈ গৈছে। তাৰ ক্ষেত্ৰত যিবিলাক BTCৰ জনসাধাৰণক, বড়োসকলে নহয়, BTC সকলো জনগোষ্ঠীৰ যিটো ডেভেলপৰ ক্ষেত্ৰত বা সুৰক্ষাৰ ক্ষেত্ৰত যিবিলাক যেনেকুৱা চুক্তি হ'ব লাগিছিল তেনেকৈ হয়তো আমি দেখা পোৱা নাই। তেনে ক্ষেত্ৰত আমি মানে অনুৰোধ কৰোঁ, ছেকেণ্ড চুক্তিটো যিটো হ'ব সেই চুক্তিটো পূৰ্ণাংগ চুক্তিটো হয়।